এয়া আমাৰ তাইকো আমাৰ যেনিবা বনগ্ৰুম নামখন কেনেকৈ উপস্থিত হ'ল, নামটো কেনেকুৱা হ'ল আৰু কৈ দিয়কচোন এটা অলপ বুজাই দিয়ক ৰাইজসকলক। তো হেল্ল' গাইজ, নমস্কাৰ। মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গুড মৰ্ণিং সকলোকে, আৰু মোৰ তাৰপৰা পৰা সকলোকে হেপী ৰাখী বন্ধন। মানে গাইজ, আজি মই পথাৰত চেপা পাতিব আহিছোঁ। আজি মানে ৰাতি পাতিব পাহৰিলোঁ, পানী আহিছে অলপ মানে মাছ আহিছে বোলে। তো পাতি চাওঁ গাইজ, মাছ চেপাত কিমান লাগে ভিডিঅ'টো চাই থাকক। আপোনালোকক কিমান মাছ লাগে কিমান নালাগে আপোনালোকক ভিডিঅ'ৰ যোগে দেখাই থাকিম মই। তো মোৰ ভিডিঅ'টো আগলৈ চাই থাকক, তো দেখা পাব গাইজ। এতিয়া বলক আমি চেপাটো পাতিব যাওঁ গাইজ। পূৰা এইখিনি পাতিম আৰু না। এইটো হৈছে মোৰ চেপা পতা জেগাটো। মাছ আহিছে না নাই ৰে, মাছ আহিছে না নাই? এয়া পানী চাব পাৰে আপোনালোকে, পূৰা পানীয়ে আহিছে না। এটা পাতি দিওঁ আৰু না গাইজ। তো মই মানে কেমেৰা ধৰা মানুহ নাই গাইজ, মই কিবাটো চেপাটো পাতিলোঁ, তাৰপিছত আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ গাইজ। চাব পাৰে, এয়া ফাইনেলি চেপাটো পাতি দিলোঁ। তাৰপিছত অকণমান দেৰিৰ পিছত চেপাটো চাব আহিম তাৰমানে। তো কিমান লাগে কিমান নালাগে আপোনালোকক দেখাই আছোঁ। এতিয়া অলপ পিছত চাব আহিম আৰু না গাইজ। মানে গাইজ, এইবাৰে আমাৰ ধানবিলাক ইমান ঠিক হোৱা নাই। চোৱাচোন গাইজ, এনেকুৱা হৈছে আৰু না। আপোনালোকৰ ফালে বা ধানবিলাক কেনে হৈছে কমেণ্ট কৰি জনাবচোন গাইজ। এই চব আমি খেতি কৰা মানুহ, ইয়াৰ পানীবিলাক কেনেকৈ আছে। কালি পৰহি মানে পানী নাছিলে, আজিহে হঠাৎ মানে পানী আহিছে আৰু নঙত। সেইবিলাক চাহ কৰি হাবি গুজি গৈছে কিছুমান জেগাত গাইজ। মানে একবাৰ হাবি উঘলালোৱে, কিমান উঘলাবি আৰু না গাইজ। পূৰা কিৰকম হৈ গৈছে এয়া। তো গাইজ, চেপা পাতি আহি মানে পৰি পোৱালিকেইটাক অলপমান দিওঁ আৰু না। আধা কি কৰিবি আৰু গাইজ ন। কোৱা অলপ দি দিওঁ আৰু না অলপ। মানে ইহঁতে বহুত ৰাতিপুৱাৰ পৰা কান্দি আছে, সিহঁতকতো দিব লাগিব গাইজ। কি কৰিবি আৰু গাইজ, বেকাৰ জীৱন। সৰুতে মানে স্কুলত যাব দিছিল, নগ'লোঁ, দুনিয়াৰ ঘূৰি ফুৰিলোঁ। এতিয়া আৰু এইবিলাকে কৰি নাখায় আৰু কি কৰি খাম ন গাইজ। উপায় নাই, কিবা এটা নহয় কিবা এটা কৰি খাবাই লাগিব আৰু ন। ভালকৈ জানো স্কুলত দিলোঁ হয়, পঢ়ি শুনি চাকৰি কৰি এইবিলাক কৰিব নালাগিলে হয়। স্কুলতো নিগিলোঁ, চাকৰিও নাপালোঁ, বৰ্তমান এইবিলাকে কৰি খাই থাকিব লাগিব আৰু কি কৰিবি আৰু গাইজ। নাই উপায়তো নাই। চাই থাকক, আমাৰ এইকেইটাক দিলেও আগতে দিলেও আধাটো খা তো গাইজ, এইফালে গাহৰিকেইটাক আধা দি খাই দিওঁ এতিয়া আৰু ৰঙা চাহ। বঢ়িয়া লাগে গাইজ। গা পা ধুই মন্দিৰলৈ ওলালোঁ। এতিয়া আজি হৈছে পূৰ্ণিমা, মন্দিৰত যাব লাগিব আৰু এতিয়া। এয়া চাব পাৰে আমাৰ গাঁৱৰ নাজাৰা। ওচৰত এতিয়া ডাঙৰ ৰাইজৰ পুখুৰী আছে। এইটো হৈছে আমাৰ ৰাস্তাটো, চাব পাৰে পুৰা এৰিয়াবিলাক। তো মন্দিৰলৈ ওলালোঁ আৰু গাইজ। এতিয়া মানে 2টামান বজাৰ লাগি থাকিব লাগিব আৰু মন্দিৰত। আজি যিহেতু ৰাখী বন্ধন, তাৰপিছতে পূৰ্ণিমা যিহেতু তাতে নাম গাব আৰু তাৰপিছত গীতা পুথি পাঠ পঢ়িব। সেয়েহে সংতে অলপ দেৰি হ'ব আৰু না গাইজ। চাহ খানা নেকি? চাহ খা নাই হা? চাহ আছি না নাই? তো আমাৰ মন্দিৰটো আহিব লগা আছে। এইটো হৈছে আমাৰ মন্দিৰটো, নতুনকৈ বনাই থকা হৈছে। ইয়াত চাব পাৰে এইটো নতুনকৈ অহা অংগনাবাড়ী। এইপিনে ওচৰত আছে বাথৌ মন্দিৰ। তো পূজাৰ যোগাৰ কৰি থকা হৈছে এইফালে। এইটো আমাৰ নতুনকৈ ছেক্ৰেটাৰী বাবু। ঠিকে আছা? ভাইয়া কি চাহ বহাই আছে নাকি? চাহ বনাইছো। হ'লা নাই চাহ বনোৱা? হৈছে না? কি চাহ চিনি চাহ? এতিয়া আমাৰ চাহ বনোৱা ঘৰটো এক্সট্ৰাকে আছে। খুৰী টেনশ্যন নাই গেছ, এভেইলেবল। বহুত দিনৰ মূৰত লগ পাইছোঁ ভাইয়া, খবৰবিলাক কওঁ।
ভালে 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 আছা আজি তহঁতৰ থুকি আৰু ন আমাৰ তাই ক'ব আমাৰ যেনিবা বনগ্ৰুম নামখান কেনেকৈ উপস্থিত হ'ল নামটো কেনেকুৱা হ'ল আৰু কৈ দিয়কচোন এটা অলপ বুজাই দিয়ক ৰাইজসকলক কৈ থাকা হেৰি বনগ্ৰুম গাঁওখন হ'ল কি বুলি কয় কোচ ৰজাৰ ৰাজধানী কি বোলে হাঁহে ৰজাৰ কি বুলি কয় হেৰি গতিকে বনগ্ৰুমখনত বোলে বনগুৰু কি বোলে গুৰু বহিছিল তেওঁ হাঁহে ৰজা সতী বেউলাৰ কি বোলে হেৰি গতিকে বনগুৰুখন বোলে গুৰু বহিছিল আকৌ ছাগলী ঝাৰখান বোলে ছাগলী বহিছিল আৰু এই কি বোলে ঘোঁৰা ঝাৰখান বোলে ঘোঁৰাৰ মানে হেৰি কৰিছিল এইখিনিয়ে কথা গতিকে এইটো কোচ ৰজাৰ দিনৰ কথা আজি 600 বছৰৰ আগৰ গতিকে আমাৰ যিখন কি বোলে যোৰাপুখুৰী এই যোৰাপুখুৰীখন হ'ল আমাৰ কোচ ৰজাৰ ৰাজধানী কোচ ৰজাৰ ৰাজধানী আকৌ কোচ ৰজাৰ কি মানে উদলাত আছিল তাৰমানে সতী বেউলাৰ স্থান পইচাতে এঢাক আনি পেলাই ইয়াত পূজা পাতল কৰিছিল ইয়াৰ পিছত কি হ'ল তাৰ দুটা কথা লিখিছে তাত মঙলদৈ বুৰঞ্জীত এতিয়া দুটা কথা কেনেকৈ লিখিছে এটা কথা লিখিছে মন্দিৰৰ পৰা আহিয়ে মানে গৈ আছোঁ এতিয়া চেপা চাবলৈ মাছনো কিমান পাম আপোনালোকে ভিডিঅ'টো চাই থাকক দেখা পাব পালিয়ে হ'ল আৰু নাখাবা গাইছ যাই আছোঁ এতিয়া বলক 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 কিমানো লাগিছে চলো 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 আ গয়া গাইছ ফাইনেলি চেপা পৰা জেগাটো পাই আহিলোঁ তো চাওঁ আৰু না কিমান লাগিছে মাছ চাম এতিয়া কিমান মাছ লাগিছে এতিয়া দিছোঁ আৰু কিমান লাগিছে কিমান লাগিছে অলপ চচৰাচি দেখোন মাছ